Well, hello, hi there, beautiful people. Welcome back to my YouTube channel. মোৰ ওচৰত এটা ধুনীয়া এটা বাইক আছে। এটো হিৰোৰ নতুন মডেল হয়, একদম ব্র্যান্ড নিউ মডেল। হিৰোয়ে 2020 এটো বনাইছে। ইয়াৰ নাম হ'ল এক্সট্ৰিম 160R। আপোনালোকে ইমাজিন কৰিব নোৱাৰিব হিৰোয়ে ইমান ভাল বাইক বনাইছে ইমান কম ৰেঞ্জত। হিৰোৰ এক্সট্ৰিম মডেল আপোনালোকে আগতো দেখিছে, বাট এইটো এক্সট্ৰিম 160R আপোনালোকে আগতে এক্সট্ৰিম 150 পাইছিল। এইটো হ'ল এক্সট্ৰিম 160। ইয়াতে আপোনালোকে এক্সচেঞ্জ টেকনলজি ইঞ্জিন পাব উইথ 14 সেন্সৰ, যি আপোনালোকক আউটষ্টেণ্ডিং পাৰফৰ্মেন্স দিব। নেক্সট আপোনালোকে ইয়াতে ফুললি LED পেকড সিস্টেম পাব, যিয়ে আপোনাৰ মানে আপুনি হেডলাইমৰ পৰা ষ্টাৰ্ট কৰি ইণ্ডিকেটৰ, স্পীডোমিটাৰ, বেক লাইট, বেক ইণ্ডিকেটৰ সব কেইটা আপুনি LED পাই যাব, যিয়ে আপোনাৰ বাইকখনত এটা পাৰফেক্ট লুক, এটা বিউটিফুল লুক দিয়ে। বাট গাইজ আপোনালোকে বিলিভ নকৰিব, এই বাইকখনে মাত্ৰ 4 সেকেন্ডত 60 কিলোমিটাৰ স্পীডত যাব পাৰে। নেক্সট গাইজ, এই বাইকখনৰ এটা স্পেচিয়েল ফিচাৰ্ছ হ'ল আপুনি যদি এই সাইড ষ্টেণ্ডটো কেতিয়াবা ভুলতো যদি নমাই দিয়ে, মানে কেতিয়াবা ইমাৰ্জেঞ্চি কি হয় আপুনি সাইড ষ্টেণ্ডটো নমাই থাকে আৰু বাইকখন ষ্টাৰ্ট কৰি কৰবালৈ গুচি যায়, সেইটো আপোনাৰ কাৰণে বহুতেই ৰিস্ক হয়, এক্সিডেণ্ট হোৱাৰ চান্স বহুতে থাকে। বাট এই বাইকখনত আপোনালোক হিৰোয়ে এই বাইকখনত এনেকুৱা এটা ফিচাৰ্ছ দিছে, আপুনি যদি সাইড ষ্টেণ্ডটো যদি নমাই থাকে বা সাইড ষ্টেণ্ডটো যদি নমাই বাইকখন ষ্টাৰ্ট কৰিব খোজে, বাইকখন ষ্টাৰ্টে নহ'ব। মই আপোনালোকক প্ৰুফ দেখাই দিছোঁ, চাওক। এইটো হ'ল আমাৰ সাইড ষ্টেণ্ড ইণ্ডিকেটৰ, এইটো দেখা পাইছে আপোনালোকে, এইটো সাইড ষ্টেণ্ড ইণ্ডিকেটৰ হয় আৰু এইটো হ'ল সেল্ফ, ঠিক আছে। চ' এইটো চাওক, গাড়ীখন ষ্টাৰ্ট নহয়। চ' গাড়ীখন ষ্টাৰ্ট, কিন্তু মই সাইড ষ্টেণ্ডটো উঠাই দিলে চাব গাড়ীখন ধুনীয়াকৈ ষ্টাৰ্ট হৈ যাব। আৰু এইটো হ'ল গাইজ টপ মডেল। আপোনালোকে এই বাইকখনৰ দুটা ভেৰিয়েণ্ট পাব, এটা হ'ল ডাবল ডিস্ক যিটো হ'ল টপ মডেল, আৰু এটা হ'ল ছিংগল ডিস্ক, মানে ফ্ৰণ্টত ডিস্ক পাব আৰু ৰেয়াৰত মানে বেক চাইডৰ আপোনালোকে ড্ৰাম ব্ৰেক পাই যাব। ডেট মিনছ সেইটো হ'ল ছেকেণ্ড ভেৰিয়েণ্ট। চ' গাইজ আপোনালোকে এই মডেলত আপোনালোকে তিনিটা কালাৰ পাব। তিনিটা কালাৰ হ'ল, এটা হ'ল হোৱাইট কালাৰ, যিটো আপোনালোকে মোৰ ওচৰত দেখা পাইছে, যি কালাৰটো যিটো মোক চবতকৈ বেছি ভাল লাগিছে হোৱাইট কালাৰটো, আৰু এটা পাব ব্লু, আৰু এটা আছে গাইজ ৰেড কালাৰ। ত' গাইজ এই বাইকখনে হিৰোয়ে এনেকৈ মডিফাই কৰিছে, এই বাইকৰ লগত আপুনি কম্পেৰিজন যদি কৰিব পাৰে পালচাৰৰ লগত NS200টো কৰিব পাৰে, আপাচি 160R আৰু ইয়ামাৰ FZ। চ' গাইজ আপোনালোকে চাওক, এতিয়া আপাচি 160R এণ্ড এইবিলাকৰ প্ৰাইচ মই কম্পেৰিজন কৰিব নাযাওঁ, হয়তো আপোনালোকে গুগল কৰিলে বা আপোনালোকে অলৰেডি জানে কোনটো বাইকৰ প্ৰাইচ কিমান। বাট এই বাইকখনৰ এই আপাচি 160R এণ্ড পালচাৰ 200 NSৰ নিচিনা ফিচাৰ্ছ আপুনি ছেম ফিচাৰ্ছ আপুনি এই বাইকখনত পাই যাব। চ' গাইজ এই বাইকখনৰ ৱেইট হ'ল 138.5 kg। তো সেইটোৱে আৰু বাইক CC হিচাপত আপোনালোকে এজ কম্পেয়াৰ টু ৱেইট সেইটো বহুত পাৰফেক্ট হয়। আপোনালোকে ৰাইডিং কমফৰ্টেবলটো পাবই, আৰু বাকী ফিচাৰ্ছখিনি বলক এতিয়া আপোনালোকক এটাকৈ জনাই আছোঁ। এই বাইকখনৰ মেক্সিমাম টৰ্ক 6500 RPM। ষ্টাৰ্টিঙৰ কাৰণে আপোনালোকে চেল্ফ আৰু কিক দুয়োটাই পাই যাব। চ' আৰু ভেৰি ইণ্টাৰেষ্টিং পাৰ্ট, ইয়াতে আপোনালোকে পাব 5টা গিয়াৰ। ইয়াতে আপোনালোকে দেখা পাই আছে, ইয়াতে আপোনালোকে পাব 5টা গিয়াৰ, যি আপোনালোকৰ মানে স্পীডত বহুত এটা স্মুথনেছ আপোনাক দিব, আৰু বাইকখন চলাওঁতে বহুতেই ভাল লাগিব। আৰু মই আপোনালোকক বাইকখনৰ ইঞ্জিন চাউণ্ডটো মই আপোনালোকক শুনাই দিম অলপ পিছত। ইঞ্জিন নইজটো কেনেকুৱা হয়, যিটো বহুতেই পাৰফেক্ট হয়, ইঞ্জিন নইজটো একদম বহুত ভাল হয়। আপুনি যিটো ৰাইডিং স্মুথনেছ, ৰাইডিঙত বহুত কমফৰ্টেবল পাব, আৰু লং টুৰৰ কাৰণে বহুতেই ভাল বাইক হয়। ছাছপেনশ্যনত আপোনালোকে ফ্ৰণ্টত পাব এণ্টি ফ্ৰিকশ্যন টেলিস্কোপিক ছাছপেনশ্যন, যি আপোনাৰ বাইকখন চলাওঁতে বহুতেই কমফৰ্টেবল দিব। এইটো হ'ল আপোনালোকৰ ফ্ৰিকশ্যন টেলিস্কোপিক ছাছপেনশ্যন, ৰাইডিং কমফৰ্টেবল পাৰফেক্ট পাব আপোনালোকে। আৰু ৰেয়াৰত পাব আপোনালোকে 7 ষ্টেপ এডজাষ্টেবল ছাছপেনশ্যন, যাৰ ফলত আপোনাৰ বাইকখন চলাওঁতে অফ ৰোডিং কৰাওঁতে বহুতেই সুবিধা হ'ব। ফ্ৰণ্টত পাব 276 mm ছিংগল ABS ডিস্ক, সেইটো আপোনাৰ ডিস্কটো চাওক আপোনালোকে, আৰু এই হুইলৰ লগত বহুতেই পাৰফেক্ট লাগিছে, লুক একদম বিউটিফুল লাগি আছে লুকটো। আৰু গাইজ ৰেয়াৰ ডিস্কটো হ'ল 220 mm ডিস্ক এইটো হ'ল, আৰু যদি আপোনালোকে সেকেন্ড ভেৰিয়েণ্টটো প্ৰিফাৰ কৰে তেনেহ'লে সেইটো পাই যাব ড্ৰামত, সেইটো হ'ল 130 mm ড্ৰাম ব্ৰেকত আপোনালোকে পাই যাব।
সো গাইজ টায়াৰৰ পিনে যদি আহোঁ এতিয়া আপোনাৰ দুয়োটা টায়াৰে আপুনি টিউবলেছত পাই যাব এইটো হ'ল ফ্ৰণ্ট আৰু এইটো হ'ল ৰেয়াৰ আপোনালোকে দেখা পাই আছে দুয়োটাই টিউবলেছ টায়াৰ হয় যদি আপুনি যদি লং ৰাইড কৰিব বিচাৰে উইদাউট এনি ৰিস্ক তেনেহ'লে এই বাইকখন আপুনি প্ৰিফেয়াৰ কৰিব পাৰে বাট মানে আপুনি টিউবলেছ টায়াৰ হোৱাৰ এটা বেনিফিট হ'ল আপুনি কেতিয়াবা যদি সেইটো নকওঁ আপোনালোকে গমেই পায় টিউবলেছ টায়াৰৰ বেনিফিটটো ডেট ইজ ৱাই মই নকওঁ আৰু গাইজ ভেৰি ইণ্টাৰেষ্টিং পাৰ্ট এই বাইকখনৰ ফুয়েল কেপাচিটি হ'ল 12 লিটাৰ চ' গাইজ এইটো হ'ল ফুয়েল টেংক আপোনালোকে চাই আছে কিমান জবৰদস্ত হৈ আছে ফুয়েল কেপাচিটি হ'ল 12 লিটাৰ আৰু গাইজ এই বাইকখনৰ মাইলেজটো আপোনালোকে কি ক'ম যিহেতু আপোনালোকে দেখা পাই আছে হিৰোয়ে ইয়াতে FI এটা লগো দি দিছে হিৰোৰ FI বুলি ক'লে ফাৰ্ষ্ট আহে মাইলেজ তাৰপিছত আহে বাকী কথাখিনি চ' ডেট ইজ ৱাই গাইজ ইয়াতে আপোনালোকে ভাল এটা মাইলেজ পাই যাব উইদাউট এনি কুৱেশ্যন চ' মাই ডিয়াৰ ফ্ৰেণ্ডছ এইখিনি এই বাইকখনৰ বিষয়ে এক্সট্ৰিম 200R বহুতে ভাল লাগিছে মোক মই এতিয়ালৈকে চলোৱা নাই বাইকখন মই এতিয়া বাইকখনৰ ৰাইডিং কৰিম এটা বুলি ভাবিছোঁ চ' আপোনালোকে ৰাইডিংটো চাই থাকক So my dear friends, মই এতিয়া চলাইছোঁ এক্সট্ৰিম 160R which is powered by Hero এইটো 2020 টপ মডেল হয় so guys আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে বঙাইগাঁও পু মটৰ চলাই আহক চাপাগুৰি ৰোড আপোনালোকে চবে চিনিয়ে পাই কিজান so ইয়াতে আহক আপোনালোকে ল'ব পাৰে বাইকখন আৰু বহুতে ভাল হয় আপুনি যদি অলপ হেভি বাইক ল'ব খুজিছে ছুপাৰ গ্লেমাৰ নলয় তাতকৈ ওপৰত যদি কিবা বাইক ল'ব খুজিছে তেনেহ'লে আপুনি এই বাইকটো প্ৰিফাৰ কৰিব পাৰে দিছ ইজ মাছ মোৰ বেটাৰ দেন আদাৰ বাইক এজ কম্পেয়াৰ ইন 160R মানে 160cc চব বাইকে মই চলাইছোঁ অলমষ্ট 160 NS 200 Apache 160R সেইবিলাক চব চলাইছোঁ বাট মোৰ এই বাইকখন যিমান ভাল লাগিছে ইয়াতে মোৰ মানে ইমান কমফৰ্টেবল পাইছোঁ চ' সেইটোৱে আৰু বহুতে ভাল লাগিছে মোক বাইকখন চলাই চ' আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে বঙাইগাঁও পু মটৰ চলাই আহিব আৰু লৈ ল'ব পাৰে বাইকখন बिना कुछ देर किए हुए आप लोग ले सकते हैं अगर आपको खरीदना है ये बाइक চ' সেয়া আৰু বাকী ঠিকে আছে এনেকৈ মই এতিয়া বাইকখন চলাই আছোঁ বেছি স্পীডত চলোৱা নাই নতুন বাইক হয় চ' till then এইখিনিয়ে গাইজ এতিয়া মই শ্বৰুম আহি পালোঁ এয়া হ'ল বঙাইগাঁও পু মটৰ চ' ইয়াতে যদি আপোনালোকে আহে তেনেহ'লে বাইকখন প্ৰচেছ কৰিব পাৰিব till then এইখিনি ভিডিঅ'টো সমাপ্ত কৰিলোঁ ষ্টে ছেফ ষ্টে লাইফ গুড বাই